1 লাখৰ মাত্ৰ 20%হে চাকৰি পাইছে। হেমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাটো লুকাই ৰখাৰ কাৰণে কাট আউট কৰি মানে 80% মানুহক ভিকভাওনা কৰিছে। অনলি ফৰ 20% মানুহে চাকৰি পাইছে। 1 লাখ চাকৰি পোৱা নাই, মিছা কথা। হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন চলিছে। এইটোতো আমি আগৰ পৰাই কৈ আহি আছোঁ, এইটো হেমন্তৰ হিটলাৰী ৰাজ চলিছে হা। আৰক্ষী এতিয়া হেমন্তৰ বাহিনীৰ কথাত কাম কৰে। আপোনালোকে গুণ্ডাগিৰি কৰক আৰু 6 মাহ ছুটি লৈ থাকক। আজি লীনা দলেক বদলীকৰণ কৰিছে, এইটো তাৰমানে কি বুজায়? আৰু ৰিজাৰ্ভ ক্লজ কৰিছে, তাৰমানে আপোনালোকে গুণ্ডাগিৰি কৰা। গুৱাহাটী মহানগৰীৰ চচলত ভোটাৰ পাৰ্টি ইণ্টাৰনেশ্যনেলে অব্যাহত ৰাখিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। যোৱা 7 মে'ৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীৰ আজি 20 দিন পাৰ হ'ল আৰু অহা 5 জুনলৈ এই ধৰ্মঘট অব্যাহত থাকিব। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 লাখ চাকৰিৰ ক্ষেত্ৰত কৰা ঘোষণাৰ লগতে SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰতো মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে। তেওঁলোকে কয় যে মুখ্যমন্ত্ৰীয়ে হিটলাৰী শাসন চলাইছে আৰু 1 লাখ চাকৰি প্ৰদান কৰা নাই। ইয়াৰে মাত্ৰ 20% লোককহে চাকৰি দিছে ৰাজ্য চৰকাৰে। লগতে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ আওতাত লীনা দলেক আনিব লাগে বুলি দাবী কৰি প্ৰতিবাদকাৰীগৰাকীয়ে কয়, লীনা দলেক ৰিজাৰ্ভ ক্লজ কৰিছে, তাৰ অৰ্থ কি? আপোনালোকে গুণ্ডাগিৰি কৰক আৰু 6 মাহ ছুটি লওক। এতিয়া ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে সকলো হিচাপ ল'ম। আমি যিটো দেখিলোঁ, এইটো মানে হেমন্ত বিশ্ব শৰ্মাৰ ব্যৰ্থতাটো লুকাই ৰখাৰ কাৰণে কাট আউট কৰি মানে 80% মানুহক ভিকভাওনা কৰিছে। অনলি ফৰ 20% মানুহে চাকৰি পাইছে। 1 লাখ চাকৰি পোৱা নাই, মিছা কথা। এইটোতো আমি আগৰ পৰাই কৈ আহি আছোঁ, এইটো হেমন্তৰ হিটলাৰী ৰাজ চলিছে হা। আৰক্ষী এতিয়া হেমন্তৰ বাহিনীৰ কথাত কাম কৰে। আৰু এই জোনমণি ৰাভা আজি 11 দিন হ'ল। অসমৰ স্বতঃস্ফূৰ্তভাৱে ৰাইজসকলে দাবী জনাই আছে যে এইটো সঠিক মানে বিচাৰ হ'ব লাগে আৰু লীনা দলৈক আওতাত আনি এৰেষ্ট কৰি তেখেতক CBIৰ পৰা NIৰ দ্বাৰা মানে হেৰিটো জাজ কৰি সঠিক দিশত আনিব লাগে। কিন্তু অকৰ্মান্য নেতাসকলৰ মানে যিটো কৰ্ম আমি দেখিলোঁ যে তেওঁলোকে নিমাত আজি লীনা দলৈক বদলীকৰণ কৰিছে, এইটো তাৰমানে কি বুজায়? আৰু ৰিজাৰ্ভ ক্লজ কৰিছে, তাৰমানে আপোনালোকে গুণ্ডাগিৰি কৰা, তাৰপিছত 6 মাহ ছুটি লৈ থকা। ৰিজাৰ্ভ ক্লজ মানে আমি ছুটি হৈ বুজি পাওঁ। ইয়াৰ লগততো কোনো শাস্তি দিয়া নাই, হয়নে নহয়? ইয়াৰ কাৰণে সঠিক দিশত আমি চিন্তা কৰিছোঁ আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে এইটোৱে কৈ আছোঁ, আপোনালোকৰ সময় সমাগত শেষ হ'বলৈ গৈ আছে। আমি ভোটাৰ্ছসকল আহি আছোঁ, আমি সকলোৰে হিচাপ ল'ম। যি IPS হওক, APS হওক, কাকো আমি সোধাই নিৰোঁ। কাৰণ আজি 95% পুলিচ বিষয়াসকলে গুণ্ডাগিৰি কৰি গুৱাহাটী চহৰত মেট্ৰত বহু কৰোৰ টকাৰ প্ৰপাৰ্টি বনাইছে, আমি দেখি আছোঁ। এইটো গুণ্ডাৰাজ চলি আছে, এইটো ভোটাৰৰ ৰাজ আমি আনিবই লাগিব। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে সকলোৰে বাবে মাত মাতি আহিছোঁ। অন্য লোকসকলৰ দাবীৰ লগতে আমি নিজৰ দাবীবোৰৰ বাবেও এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ বুলি কয় প্ৰতিবাদকাৰীয়ে। আমাক হিমন্তৰ চৰকাৰ নালাগে, ৰাইজৰ চৰকাৰ লাগে। ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ভূমিকা, আমি নিজস্বভাৱে কেণ্ডিডেট আমাৰ থিয় হ'ব। আমি কাৰো আওতাত আহিব বিচৰা নাই। কাৰণ উদ্দেশ্য ভোটাৰসকলৰ লগত উদ্দেশ্য একোৱেই নাই। আমি একমাত্ৰ দল আছোঁ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। আমি সকলোৰ কাৰণে কথা কৈ আছোঁ। আজি ইয়াত বহু দল সংগঠনে আমাৰ আগত মানে প্ৰতিবাদ কৰিছে, তেওঁলোকে নিজৰ কাৰণে প্ৰতিবাদ কৰি আছে। আজি আছিলে মানে কি বুলি কয় ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ, তেওঁলোকে নিজৰ কাৰণে লাগি আছে, তেওঁলোকক চাকৰি লাগে, হয়নে নহয়? কিন্তু আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কৈ আছোঁ, আমি সকলোৰ কাৰণে লাগি আছোঁ, নিজৰ কাৰণেও বিচাৰিছোঁ আৰু সকলো ভোটৰ কাৰণে আমি দিবলৈ গৈ আছোঁ। তেওঁলোকে লোৱা পাৰ্টি, আমি দিয়া পাৰ্টি। যিবিলাক নেতা, অসমৰ নেতা, তেওঁলোকৰ অকাত কি আছে? তেওঁলোকৰ অকাতেই নাই। ৰাজনীতি ব্যৱস্থাত তেওঁলোকৰ কোনো অকাত নাই। তেওঁলোকে মাত্ৰ ইনভেষ্টমেণ্ট ৰাজনীতি কৰি আছে। পইচা অকণমান ইনভেষ্টমেণ্ট কৰিছে আৰু এই গৰীব জনতাসকলক ফুচলনি দি আমাৰ বহু মূল্যৱান ভোটখিনি আদায় কৰি দেশখনক তেওঁলোকে লুটৰাজ কাম কৰি আছে। বিধানসভা নিৰ্বাচন আছে, দেৰি আছে, আমি আছোঁ। আমি যিহেতু
2011 চনত এই 2 ডিচেম্বৰত এইটো পাৰ্লিয়ামেণ্টত বিষয়বস্তুটো পাছ হৈ আছে কিন্তু ৰাজনীতি নেতাসকল যিবিলাক পুঁজিপুতিৰ কাঠপুতলা নেতা এই পুঁজিপুতিৰ কাঠপুতলা নেতাসকলে জনতাক কোনোদিন সকাহ দিয়াৰ কাৰণে তেওঁলোকে চিন্তা চৰ্চা নকৰে ইয়াৰ কাৰণে আমি নিজাববীয়াকৈ আমাৰ কেণ্ডিডেট হ'ব আমি এদিন চৰকাৰত বহিম সেইদিনাখনে গুণ্ডাৰাজ শেষ হ'ব নাই 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 মিছা কথা আৰু আমাৰ যিটো আদৰ্শ আমাৰ সংবিধান আমাৰ এক্সট্ৰা সংবিধান আছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ বাকী ৰাজনীতিক দলবিলাকৰ একো সংবিধান নাই একো ইছ্যু নাই আমাৰ হাইজেক কৰি কৰ্ণাটকত কংগ্ৰেছে জয় কৰিলে ভোটাৰশ্বিপৰ আইনৰ হাইজেক কৰি কংগ্ৰেছে কৰ্ণাটকত জয় হ'ল বুজি পাইছে তো নৰেন্দ্ৰ মোদীয়েও ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ কানুনকে হাইজেক কৰি আছে আমাৰ পাৰ্টিৰ লক্ষ্য উদ্দেশ্য আৰু অন্য পাৰ্টিৰ লক্ষ্য উদ্দেশ্য একো নাই আজি চাওক কেইদিনমানৰ কাৰণে কংগ্ৰেছৰ থাপ্পা লগাই ল'ব পিঠিত আৰু নিজৰ যেতিয়া মুনাফাটো কংগ্ৰেছৰ ফালে নহয় অন্য পাৰ্টিত বা UDFতো যাব আজি হেমন্ত বিশ্ব শৰ্মা আজি কংগ্ৰেছৰ পৰা আহি আজি কি কৰিলে বিজেপিত আহিলে অহাকালিলৈ যদি বদৰুদ্দিন আজমলৰ চৰকাৰ হ'বলৈ আহে তেতিয়া এই নিজৰ মুনাফাটো লুটাৰ কাৰণে বদৰুদ্দিন আজমলৰ লগতো লগ হ'ব তে এইবিলাক নেতা ফাঁকিবাজি নেতাৰ লগত আমাৰ কোনো কাম নাই আমি ভোটাৰসকলৰ কাৰণে সদায় আছোঁ আৰু থাকিম আৰু যুৱ প্ৰজন্ম যিসকলৰ কৰ্ম ব্যৱস্থাৰ কোনো ব্যৱস্থা নাই আমি কৈ আছোঁ মিছনে বহুত আগবাঢ়ি গৈ আছে আজি শিক্ষিত ল'ৰা ছোৱালীৰ কাম কম্পিউটাৰে লৈ গৈ আছে আজি হাজিৰা মুজিৰা কৰি খোৱা লেবাৰ শ্ৰেণীৰ কামবিলাক বুলডোজাৰ ডাম্পাৰ JCB এইবিলাক কাঢ়ি লৈ গৈ আছে ইয়াৰ কাৰণে আমাক যিটো অৰ্থনৈতিক ব্যৱস্থা সাংবিধানিকভাৱে আমাক অৰ্থনৈতিক স্বাধীনতাটো আমাক খুবেই প্ৰয়োজন আৰু এইটো আমাৰ নিজৰ প্ৰাপ্য আৰু আমি কৈ আছোঁ আঁচনি এটা ভিক্ষা ৰাইজক ভিক্ষা দি নেতাসকলে দেশ চলাই আছে আমাক ভিক্ষা নালাগে আমাক অধিকাৰ লাগে এইটো ভেকো ভাওনা এইটো কি বুলি কয় চিজাৰিং কেছ 30 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট আছিলে ঘোষণা আছিলে কিন্তু হঠাৎ জোনমণি ৰাভাৰ মানে যিটো হেৰি হ'ল অন্যায় হ'ল ইয়াৰ ওপৰত যাতে ৰাইজে আৱাজটো কমকৈ উঠাক ইয়াৰ কাৰণে মেট্ৰিকৰ ৰিজাল্টটো দি মানুহক বেলেগ মনত ডাইভাৰ্ট কৰি দিলে এইটোৱে বেলেগ একো নাই আনহাতে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ আন এগৰাকী প্ৰতিবাদকাৰীয়ে কয় যে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰ বুলি যে কয় তেন্তে ৰাইজৰ চৰকাৰ ক'ত গ'ল আমাক ৰাইজৰ চৰকাৰ লাগে এই যে হেমন্ত চৰকাৰ আৰু নৰেন্দ্ৰ মোদী চৰকাৰ বুলি কয় এই চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু হেমন্ত চৰকাৰ তে ৰাইজৰ চৰকাৰ ক'ত গ'ল আমাক লাগে ৰাইজৰ চৰকাৰ আমাক হেমন্ত চৰকাৰ নালাগে মোদী চৰকাৰ নালাগে আমাক লাগে ৰাইজৰ চৰকাৰ আৰু ৰাইজৰ চৰকাৰ হ'বৰ কাৰণে এই হেমন্ত আৰু মোদীৰ কোনো যোগ্যতা নাই অকাত নাই তেখেতসকলৰ অকাত হ'ল 0 আমি এইটো ক'ব বিচাৰোঁ ভোটাৰ্ছ পাৰ্টিৰ তৰফৰ পৰা আমি কৈছোঁ যে যিদিনা ভোটাৰ্ছ পাৰ্টি সত্তাত আহিব তোমালোকে যাব লাগিব জেলত আমি সেইকাৰণে কৈ থৈছোঁ আগতীয়াকৈ আমি সকীয়াই দিছোঁ সকলো নিউজ চেনেলৰ যোগেদি আমি সকীয়াই দিওঁ নিউজ ডেস্ক ৰিপৰ্ট EastMojo Axom